আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ 15, 16, 17 অৰ্থাৎ 1, 2, 3 বহাগত অনুষ্ঠিত হোৱা বাঘৰদিয়া সুঁৱৰি উৎসৱৰ বাঘৰদিয়া সুঁৱৰি উৎসৱৰ সোণালী জয়ন্তী বৰ্ষ তেওঁলোকে এতিয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে। বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা বুলি ক'ব লাগিব। গতিকে তাৰে কেইটামান দৃশ্য আপোনালোকক দেখাম, চাই থাকিব। আমাৰ মনোজ বালি ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এতিয়া এই শোভাযাত্ৰা অনুষ্ঠানটি মুকলি কৰাৰ কাৰণে মই স্বাধীন সভাপতি মহোদয় অনুৰোধ জনাইছোঁ। প্ৰেচিডেণ্ট হিচাপে মই আজি এই আমাৰ 3 দিনীয়া কাৰ্যসূচী আমি ৰাখিছিলোঁ। তাতে আজি 2য় দিনৰ কাৰ্যসূচী আমি বিশাল শোভাযাত্ৰা প্ৰস্তুতি চলাই আমি আমাৰ মন্দিৰৰ পৰা আমি নেশ্যনেল হাইৱে মাজেদি সোমোৱাৰ কাৰণে আমি এই পদযাত্ৰা চলি আছে। আৰু মই সকলোকে আহ্বান জনাইছোঁ, সকলোৱে যেন শৃংখলাবদ্ধভাৱে সকলোৱে চলি যায়, কোনো যেন কাৰো হেৰি হয় তাৰে মই কামনা কৰিছোঁ। সমাগমটো বিশাল বঢ়িয়া। মহাদেৱ হৈ যাতে কেনেকুৱা বাঘৰদিয়া নৱগোষ্ঠী দধিমন্থন শিল্পী সংঘৰ এয়া 50 বছৰত ভৰি দিছোঁ। আমি এয়া শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ গাঁও হৈ 2 নম্বৰ চাটাবাৰী হৈ এনেকুৱাকৈ লাভপাৰা হৈ আমি কেম্পুৰে আমাৰ গোহাঁইঘাট প্ৰাংগণত উপস্থিত হ'ম। এয়া শোভাযাত্ৰা চলি আছে। আমি নথৈ আনন্দিত হৈছোঁ আৰু সকলোকে আমি আজি 2 নম্বৰ চাটাবাৰী ৰাইজে আমি যিখন দধিমন্থন কৰোঁ আহি আজি আমাৰ 50তম বাৰ্ষিক হ'ল। আৰু 50তম বাৰ্ষিকত আমি বিশাল উলহ মালহেৰে সোণালী জয়ন্তী বৰ্ষ পালন কৰিছোঁ 3 দিনীয়া কাৰ্যসূচীৰে। গতিকে আজি আমাৰ 2য় দিন 2 বহাগ 16 এপ্ৰিল। আমি তাৰে বিশেষ কাৰ্যসূচী হিচাপে আমি
এই সাংস্কৃতিক শোভাযাত্ৰা ৰাখিছিলোঁ। এই শোভাযাত্ৰা আমি বৰ্তমান চলি আছে। ইয়াত বহুতো দল, কৃষ্টি, হাতী, ঘোঁৰা আদি কৰি সকলো আছে। সেয়ে ইয়াৰ পৰা আমি এটা মেছেজ দিব খুজিছোঁ অসম তথা ভাৰতবৰ্ষৰ ৰাইজক, যাতে আজিৰ পৰা আমাৰ চব দুৰ্গতিবিলাক নাশ হয়, সম্পূৰ্ণভাৱে ভালৰ ভালে আহে অসমখন। মানুহৰ ভয় আছে সেইটো আঁতৰ হওক তাৰ কামনা কৰিছোঁ। বাহিৰতো গৈছোঁ, কেলকাতা প্ৰগ্ৰেম কৰোঁ, বিহাৰ, নেপাল। মোৰ নাম শ্ৰী হৰমোহন দাস, মোৰ অগ্ৰগামী সাংস্কৃতিক দল। মই মানৱ প্ৰতিভা কৰোঁ, দুৰ্গা পূজা, ৰাজ পূজা, চব পূজা মই মাৰোৱাৰীৰ লগত বেছিকৈ প্ৰগ্ৰেম কৰোঁ। এনেকুৱা আছে চব পৰাই গুৰু মোৰ দল বহুত আছে, ভিডিওটি ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।